भारत माता के जय, भारत माता की जय, भारत माता की जय। हेमंत दादा जिंदाबाद जिंदाबाद जिंदाबाद, हेमंत दादा जिंदाबाद जिंदाबाद। बोलो भारत माता के जय, भारत माता की जय। वंदे मातरम वंदे मातरम वंदे मातरम। বাহিৰত বাহিৰত মিডিয়াখিনি বাহিৰত আজি বিজেপিৰ লগত বিজেপিৰ লগত মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছতো ইমান এগ্ৰেছিভলি আপোনালোকে বিজেপিৰ লগত মিত্ৰজোঁটৰ চৰকাৰ চলি থকাৰ পিছতো ইমান এগ্ৰেছিভলি চাওক কোকৰাঝাৰত এইবাৰ বিজেপিৰ চৰকাৰ হ'ব। ৰাইজে পৰিৱৰ্তন বিচাৰিছে। দুখীয়া ৰাইজে হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ পৰা মুক্তি বিচাৰিছে। ঠিক আছে, বিজেপি আজমলে এতিয়া যেতিয়া দিল্লীৰহে মিত্ৰতা কৰিব এইটো কংগ্ৰেছৰ লগত কি ক'ব? ঠিক আছে, আজি নালাগে এতিয়া নালাগে। চেয়াৰমেন আলী কথা আছিলে, চেয়াৰমেন আলী আপোনাক পইচা পায় কিন্তু আমাৰ শ্ৰমিকে পইচা নাপায় আৰু সেই পইচা দালালবিলাকে ভিচি দালালবিলাকে তেওঁলোকে তাৰে পৰা টকা উদ্ৰ কৰি আপোনালোকক 200-400 টকা দিয়ে। আমি সেইকাৰণে সকলো জব কাৰ্ড আগন্তুক দিনত ভিচি ঘৰৰ পৰা আমি আনি পেলাই আপোনালোকৰ হাতত আমি অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছোঁ। ঢেৰ দুৰ্নীতি, কোনে কিমান কোকৰাঝাৰৰ ইয়াতে কম্পিটিশ্যন, মানুহক সেৱা কৰাৰ কম্পিটিশ্যন নহয় ইয়াতে কোকৰাঝাৰত, সম্পত্তি গঢ়াৰ কম্পিটিশ্যন। যে কোনজনে কিমানটা বিল্ডিং কিনিব পাৰিলে, কোনজনে শিলিগুৰিত কিমান মাটি কিনিলে, কোনজনে কোচবিহাৰত কিমান মাটি কিনিলে, তাৰেহে কম্পিটিশ্যন ইয়াৰ BPFৰ নেতাসকলৰ। ৰাইজক সেৱা কৰাৰ কম্পিটিশ্যন নাই। গতিকে এইবোৰ আমি উৎখাত কৰিম আগন্তুক দিনত। আমি ভাৰতীয় জনতা পাৰ্টীয়ে BTC-বাসী ৰাইজৰ লগত মিত্ৰতা কৰিছোঁ। আমি কোনো BPF, UPPL আৰু কি হীৰাহঁতৰ কি পাৰ্টি কোনো কাৰো লগত মিত্ৰতা কৰা নাই। আমি যদি মিত্ৰতা কৰিছোঁ BTC-বাসী ৰাইজৰ লগত মিত্ৰতা কৰিছোঁ, আপোনালোকৰ লগত আমি মিত্ৰতা কৰিছোঁ। আৰু আগন্তুক দিনত আমি এয়া কাউন্সিলে নহয়, কাউন্সিলটোৰ ছেমি ফাইনেল, আচলটোতো আহি আছে ফাইনেল, 21ত ফাইনেল আহি আছে। এইটো ডিচেম্বৰত হৈছে কাউন্সিল, BJPৰ কাউন্সিল। আৰু আমাৰ কি হ'ব আগন্তুক এপ্ৰিল মাহত 4 মাহ পিছত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত ফাইনেল। আৰু ফাইনেলত গোসাইগাঁও MLA BJP, আমাৰ কোকৰাঝাৰৰ পূবে হওক পশ্চিমে হওক আমাৰ BJPৰ MLA হ'ব। আগন্তুক দিনত আপোনালোকে BJP MLA এটা দিম আপোনালোকক, অকল MCLA নিদিওঁ। মই আজি আপোনালোকৰ সন্মুখত ঘোষণা কৰিছোঁ উইলিয়াম নাৰ্জাৰীৰ আজি সমৰ্থনত সভাখন হৈছে। আমি কৰিম, গোমাটো সভা কৰিম, আমি সঞ্জীৱ দত্তৰ সভা কৰিম। তাৰে কথা তাত কম। আপোনালোকে এই ল'ৰাটোক আশীৰ্বাদ দিয়ক। এই ল'ৰাটোৱে কৰাপশ্যন নকৰে মোৰ বিশ্বাস। তুমি কৰাপশ্যন কৰিবা নেকি? ভালকৈ কওক। নকৰিম বুলি কৰি হ'ব কি? কৰাপশ্যন কৰিবি? নকৰিম। নকৰিম মানে মই কৰাপশ্যন নকৰিম। তোৰ পইচা পাতি নাখাওঁতো? নাখাওঁ ছাৰ। আৰু যদি পইচা পাতি যদি খায় উইলিয়ামৰ এগেইনষ্টে কেছ দিব আপোনালোকে থানাত যাই পেলাই। আমি সহায় কৰিম, মই উকিল লগাই দিম। উইলিয়াম BJPৰ MCLA হ'লেও তাৰ এগেইনষ্টে কেছ দিয়াৰ অধিকাৰ আপোনাক আজি অৰ্পণ কৰিম। কাৰণ ভাৰতীয় জনতা পাৰ্টি সেইটোৱে ক্ষমতা আছে নেকি হাগ্ৰামা মহিলাৰে এনেকুৱাকৈ কোৱাৰ? ক্ষমতা নাই। কাৰণ কিয়? তেওঁলোকৰ সেই অধিকাৰো দিয়া নাই, ক্ষমতা নাই তেওঁলোকৰ। আমি আগন্তুক দিনত এখেতক আমি আপোনালোকে MCLA বনাই দিয়ক আৰু আমি EM বনোৱাৰ দায়িত্ব আমি ভাৰতীয় জনতা পাৰ্টীয়ে লৈছোঁ। এওঁক নিৰ্বাচিত কৰাৰ পিছত আমি EMটোক নিৰ্বাচিত কৰি দিম। এইখিনি মই কথা ৰাখিলোঁ। আৰু মই আমাৰ চৰকাৰখন যিহেতু আছে, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, মই তেখেতক আহ্বান জনাইছোঁ যে চৰকাৰখনে বহু ৰেকৰ্ড কৰিলে, BTR ৰেকৰ্ড কৰিলে, কাৰ্বি আংলঙৰ ৰেকৰ্ড কৰিলে, বহুতো ৰেকৰ্ড কৰিলে। কিন্তু আমাৰ আদিবাসী বন্ধুসকলে মই য'তেই যাওঁ তাতে তেওঁলোকে কয় যে বিভিন্ন ধৰণে এইখিনি মানুহ আদিবাসী মানুহখিনি দুৰ্দশাৰ মাজত আছে। এওঁলোকৰ যি সপোন আছিল সেই সপোন এতিয়া বাস্তৱত পৰিণত হোৱা নাই। গতিকে আদিবাসী বন্ধুসকলৰ কাৰণে যাতে আগন্তুক দিনত অসম চৰকাৰে যাতে এখন বা ভাৰত চৰকাৰে যাতে এখন যাতে একত কৰি পেলাই এই আদিবাসী জনগোষ্ঠীটোকো আগন্তুক দিনত যাতে উন্নয়নৰ ব্যৱস্থা কৰিব পাৰে, তাৰ কাৰণে মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি আহ্বান জনাইছোঁ। আৰু আশা ৰাখিছোঁ আজিয়ে যাতে তেওঁ ঘোষণা কৰে একতৰ সন্দৰ্ভত আদিবাসীসকলৰ বন্ধুসকলৰ কাৰণে। এইখিনি মই কৰি পেলাই সকলোকে ধন্যবাদ জনাই পেলাই মই মোৰ বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। ভাৰত মাতা কি